নমস্কাৰ সকলোলৈকে আজি এটি পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ৰাতিপুৱাৰে পৰা ভাবি আছিলোঁ এটা ব্লগ আৰম্ভ কৰিম কিন্তু কিছুমান কামত ব্যস্ত হৈ থকাৰ বাবে ব্লগটো আৰম্ভ কৰা হোৱা নাই আৰু এতিয়া আৰম্ভ কৰি দিছোঁ এতিয়া প্ৰায় সময় 2 বাজিবৰে হ'ল আজি দুপৰীয়া সাজত কিনো মই কেনেদৰে বনাইছোঁ সেয়াকে আপোনালোকৰ আগত অকণমান দেখুৱাম বুলি ভাবিছোঁ তাকে ভাবি এই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকত ইমান ধুনীয়া কমেণ্ট কৰিছে ইমান ধুনীয়াকৈ কৈছে পঢ়ি মোৰ বহুত উৎসাহ আৰু নতুন ভিডিঅ' বনাই যাবলৈ বহুত সাহস পাইছোঁ আপোনালোকৰ বাবেই আপোনালোকে আগলৈ মোক এনেকৈ ভাল কমেণ্ট কৰি যাব আৰু সাহস দি যাব যাতে মই আপোনালোকৰ মাজলৈ ভাল ভিডিঅ' কিছুমান লৈ আহিব পাৰোঁ আজি মই দুপৰীয়া সাজত ভাবিছোঁ গাহৰি বনাম গাহৰি খাই কোনে ভাল পায় প্লিজ কমেণ্ট কৰি ক'ব আৰু যিসকলে নাখায় তেওঁলোকে বেয়া নাপাব আমাৰ অসমীয়া সমাজততো গাহৰি চলেই প্ৰত্যেকজন ব্যক্তিয়ে চাগে নিশ্চয় খাই ভাল পায় তাৰ ভিতৰতো কিছুমানে বেয়া পোৱা থাকিবও পাৰে তেওঁলোকে প্লিজ ভিডিঅ'টো চাই বেয়া নাপাব আজি মই গাহৰি মোৰ পদ্ধতিৰে কেনেকৈ বনাইছোঁ তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ সকলোৱে জানেই মোতকৈ চাগে বেছি ভালকৈ বনাব জানে কিন্তু মইনো কেনেকৈ বনাইছোঁ তাকে ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ আগবঢ়াইছোঁ যদি মই বনোৱা পদ্ধতিটো আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে কেনেকুৱা লাগেনো খাই মোক কমেণ্ট কৰিও জনাব ময়ো জনাম বনাই খাইনো কেনেকুৱা লাগিলে বলক তেতিয়াহ'লে এতিয়া পাকঘৰলৈ যাওঁ সেইফালে আমাৰ ছোৱালী শুই থাকোঁতেই মই যদি বনাই নলওঁ তেনেহ'লে তাই উঠিলে দিগদাৰ কৰিব সেইটো কাৰণে তাই শুই থাকোঁতেই মই বনাই লওঁ বলক আপোনালোককো এইফালে গাহৰিখিনি মই ইয়াত গাহৰি আধা কেজি লৈছোঁ আৰু এফালে আলু এফালে সৰু বিলাহী আপোনালোকে ইচ্ছা কৰিলে ডাঙৰ বিলাহীও দিব পাৰে এফালে পিঁয়াজ আদা নহৰু জলকীয়া আৰু এফালে কেইটামান ধনিয়া গুটি আৰু জিৰা বলক এফালে কেৰাহী এখন গৰম কৰি লৈছোঁ আৰু তাত মই প্ৰথমে আলুখিনি ফ্ৰাই কৰি ল'ম আলুখিনি মই সম্পূৰ্ণকৈ ফ্ৰাই কৰা নাই আধা ফ্ৰাই কৰিয়ে তাক মই পাত্ৰ এটাত কাঢ়ি লৈছোঁ একেখিনি তেলতে মই পুনৰ পিঁয়াজখিনি দি দিলোঁ পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম লগতে থেথেলিয়াই লোৱা আদা নহৰুখিনিও দি দিলোঁ আৰু এটা কেঁচা জলকীয়া এতিয়া পুনৰ মাংসখিনি দি দিছোঁ মাংসখিনি অকণমান লৰাই মই এতিয়া পুনৰ পিঁয়াজ দি দিছোঁ মাংসত অকণমান পিঁয়াজ বেছি হ'লে খাই ভাল লাগে মই এইখিনি 1 মিনিটমানৰ কাৰণে লৰাই আছোঁ আৰু ইয়াত প্ৰয়োজন অনুসৰি হালধি আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ পুনৰ লৰাই পিনে মই ইয়াক 5 মিনিটৰ বাবে থৈ দিছোঁ আৰু 5 মিনিটৰ পিছত এয়া আমাৰ মাংস প্ৰায় আধা ৰেডি হৈয়ে গৈছে আৰু এতিয়া মই ইয়াত ফ্ৰাই কৰি লোৱা আলুখিনি দি দিছোঁ আলুখিনি দিয়াৰ পিছত পুনৰ লৰাই লৈ এতিয়া মই ইয়াত কণ বিলাহী কেইটাও দি দিছোঁ কণ বিলাহী কেইটা দিয়াৰ পাছত মই পুনৰ লৰাই লৈছোঁ আৰু এতিয়া মই ঢাকন লগাই গেছৰ ফ্লেমটো ল' কৰি ইয়াক এনেকৈ 5 মিনিটৰ বাবে থৈ দিম আৰু এতিয়া আমাৰ গাহৰিৰ তৰকাৰী ৰেডি হৈ গ'ল হেল্ল' এভৰিৱান খাই বৈ আজৰি হৈ আৰু মোৰ ভিডিঅ' কৰা নহ'ল এতিয়া প্ৰায় সন্ধিয়াই হ'বলৈ হ'ল আৰু এতিয়াহে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি মই বনোৱা গাহৰি চিম্পুল চব্জিখন খাবলৈ ভালেই হৈছিলে যদিহে আপোনালোকে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে খাবলৈ ভাল হয় যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিব যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লগতে শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ'টোৰ পৰা এনেকৈ বিদায় লৈছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ তেন্তে আজিলৈ বাই বাই